তো কোৱেশ্চনটো কি আছিলে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণযোৰৰ সমাধান কৰা তো আমি আগৰবোৰ কৰিলোঁ এতিয়া 5 নম্বৰটো বাকী আছে তাৰ সলিউশনটো কৰিম তো ফাৰ্ষ্ট কিমান আছে √2x প্লাস √3y = 0 এইটো আমি কি লিলো নাম্বাৰ 1 এতিয়া √3x minus √8y = 0 এইটো নাম্বাৰ 2 এতিয়া 2 নম্বৰটোকে আমি কি কৰিম এটা আকৌ বুলি লিখি 3 নম্বৰ সমীকৰণ এটা বনাই লম যেহেতু প্ৰতিস্থাপন পদ্ধতি আমি প্ৰতিস্থাপন কৰিব লাগিব ভ্যালুটো তে এইটো এতিয়া বনাই লম তো √3x minus √8y = 0 তো মই কি কৰিলো √3x টো ইয়াত ৰাখিলো এই minus √8y টো কি কৰিলো মই এফালে পঠাইলো কি হৈ গল প্লাস √8y হৈ গল এটা কি x ৰ মানটো ইয়াত ৰাখিলো x টো ইয়াত ৰাখিলো ঠিক আছে এই √3 টো x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে এপিনে গলে কি হৈ যাব হৰণ তো হৰণটো সদায় তলত বহিব √8y / √3 এটো পাই গল আমি √2 নম্বৰ ইকুৱেশনটো এতে কি কৰিম এই x ৰ মানটো আমি যেহেতু পালো √8y / √3 এতে কি কৰিম x ৰ মান আমি 1 নং সমীকৰণত বহুৱাই দিম 1 নং সমীকৰণত বহুৱাই পাও এটা কি পাও চাও তে 1 নম্বৰ সমীকৰণটো আছিল √2x + √3y = 0 এটা কিমান হ'ব এতিয়া আমি ইয়াত চাব লাগিব √2 x ৰ মানটো কিমান √8y / √3 প্লাস আকৌ √3y = 0 এটো কি হল এটো ওপৰ এটো কটাকটিটো না যায় ইয়াৰ লগত তে ওপৰৰ পৰা আমি কি কৰি দিম এটো ইয়াৰ লগত পূৰণ কৰি দিম তে কিমান হ'ব পিনে √16y / √3 প্লাস √3y = 0 হৈ গল এতে কি হ'ব ইয়াত আমি √3 টো এতিয়া দুটা এলসিএম লৈ লব পাৰিম নাই √3 টো এলসিএম লৈ ললো এতে কি √3 এবাৰ যায় থেকে ওপৰটো পূৰণ কৰিব √16y প্লাস ইয়াত লগত কিমান আছে 1 তে 1 ৰে √3 বাৰ গল √3 আকৌ √3 পূৰণ কৰিলো √9y = 0 এতিয়া চাব লাগিব আমি এইটো ইয়াত হৰণ হৈ আছে ইফালে গলে পূৰণ হ'ব তো √16y প্লাস √9y = কিমান হৈ গল এইটো ইয়াত পূৰণ হলে 0 এতিয়া চাব লাগিব কি ইয়াত কিমান হৈছে √16 মানে কিমান 4 4 গুণ 16 তে ইয়াৰ বৰ্গমূল 4 ইয়াৰ কিমান হল 9 তে ইয়াৰ হৈ গল 3 তে এতিয়া কিমান হৈ যায় পিনে 0 ঠিক আছে তে এতিয়া √16 আৰু এপিনে এটা কৈ দিছো এইখিনি পাৰ্টটো √3 আৰু √7y ঠিক আছে √4 আৰু √7y যদি যোগ কৰি দিও কি হয় দুইটা যোগত আছে তে কিমান হৈ গল 7y = 0 সো y = কিমান হ'ব 0/7 তে আমি ইয়াৰ মানটো কিমান পাম y মানটো 0 এটা এই y মানটো আমি কি কৰিব লাগিব এই 3 নম্বৰ সমীকৰণটোত পাতি দিলে হৈ গল তে 3 নম্বৰ সমীকৰণ আমি এপিনে খেল কৰিম এপিনে কৰিম তে 3 নম্বৰ সমীকৰণটো আমি চাব লাগিব প্ৰথমে কি আছিল প্ৰথমে আমাৰ আছিল 3 নম্বৰ সমীকৰণটো x = √8y / √3 এটা ইয়াত মই বহুৱাই দিম x ৰ মান মই কিমান পাইছো √8 ইনটু ইয়াত y মানটো কিমান পাইছিলো মই 0 পাইছিলো y মানটো ইয়াত কিমান পাইছো 0 এই 0 টো মই ইয়াত বহাই দিম 0 √3 তে কিমান হৈ গল এপিনে √8 আৰু 0 0 √3 তো আলটিমেটলি আমি √3 ৰে যদি 0 ক ডিভাইড কৰো কি হ'ব 0 তো x ৰ মানটো কি পালো 0 এটাকে আনসাৰটো কি হ'ব x = 0 আৰু y = আমাৰ 0 এটো হৈ গল আমাৰ এই সমীকৰণৰ আনসাৰটো তে ইয়াত প্ৰথমে সবজে প্ৰথম আমি কি কৰিব লাগে এনেকুৱা বিলাকত কৰিব লাগিব কি যে আমি x ৰ মানটো উলিয়াই ল'ব লাগে এই 2 নম্বৰ সমীকৰণটো ভাঙি কিনে 3 নম্বৰ বনাই কিনে x ৰ মানটো উলিয়াব লাগিব যেহেতু আমি x ৰ মানটো কত বহাব লাগিব 1 নম্বৰ সমীকৰণ বহাব লাগিব 1 নম্বৰ সমীকৰণ বাই ক্যালকুলেশন কৰোতে আমি y মানটো পাই গলো 0 তে এই y মানটো এতে কি কৰিলো আমি এই 3 নম্বৰ সমীকৰণ যোনটো বনাইছিলো x √8 / √3 এই মানটোত কি কৰিলো আমি ইয়াত বহুৱাই দিলো এতিয়া ইয়াত বহুৱাই কিনি পালো না x = √8y / √3 তাত আমি x ৰ y মানটো কিমান বহুৱাই দিলো 0 যোনটো পাইছিলো তে আমি এটো আলটিমেটলি ইয়াত 0 হৈ যায় তে আকৌ √3 0 ক আমি যিকোনো নম্বৰে যদি হৰণ কৰো তেতিয়া আলটিমেটলি এটো আনসাৰ 0 হ'ব তে এটো হৈ গল আমাৰ আনসাৰ তে নিশ্চয় সবাই বুজি পাইছে তে এটো আমাৰ আনসাৰ নেক্সট কোৱেশ্চন এটো কি দিছে ইয়াত √3x / 2 - 5/y3
equal to -2 x by 3 plus y by 2 equal to 13/6 এইটো সলিউশন কৰিম এটা এইটো কেনে কৰিম 3x2 minus 5y by 3 equal to -2 ইয়াৰ সবচে প্ৰথম আমি এলসিএম লম 2 আৰু 3 এলসিএম কিমান 6 2 ৰে 3 বাৰ গল 3 3 গুণ 9 -3 ৰে 2 বাৰ গল 2 5 গুণ 10y হৈ গল এটা কি কৰিম 9x - 10y টো নামিলে এই 6টো ইয়াত হৰণ হৈছিল এপিনে গৈ কিনে কিমান হৈ গল পূৰণ তো কিমান হৈ গল এটো 12 আৰু এটো হৈ গল 1 নম্বৰ এটা আকৌ আছে x by 3 plus y by 2 equal to 13/6 এটা ইয়াত দুইটা এলসিএম আকৌ 6 13/6 টো লিখি লৈছো 3 ৰে 2 বাৰ 2x plus 2 ৰে 3 বাৰ 3y এ তলে তলে 6 আছে না এই দুটা আমি কি কৰিব পাৰিম কাটি দিব পাৰিম তো আমাৰ বাছিলে কিমান 2x plus 3y equal to 13 আৰু এটো হৈ গল আমাৰ 2 নম্বৰ আকৌ এটা মই 3 নম্বৰটো বনাব লাগে 3 নম্বৰটো মই 2 নম্বৰৰ পৰাই বনাই লৈছো তে 2x plus 3y equal to 13 মই কি কৰিলে 2x টো এপিনে থৈ 13 minus 3y কৰি দিলো তাছে x টো এপিনে ৰাখিলো যেহেতু মোক x সমান লাগিব তো 13 minus 3y তলত কিমান হৈ গল 2 এটো বনাই দিলো মই 3 নম্বৰ হৈ গল এলো ক্লিয়াৰ এতিয়া চোৱা এই x ৰ মানটো কি কৰিম মই 1 নম্বৰ সমীকৰণত বহুৱাই দিম সমীকৰণত বহুৱাই 1 নম্বৰ সমীকৰণ যদি মই x ৰ মানটো বহাই দিও 1 নম্বৰ সমীকৰণটো কোনটো এটো 9x - 10y equal to -12 ইয়াত কিমান হৈ যাব এতিয়া 9 x ৰ মানটো কিমান হ'ল এতিয়া x ৰ মান ইয়াত পালো 13 minus 3y by 2 আৰু এপিনে গল -10y equal to 12 এটো কি হ'ব এটো ওপৰৰ পৰা পূৰণ কৰি দিওক 9 3 গুণ 27 7 বাছিলে 2 9 গুণ 9 10 11 117 -27y by 2 মাইনাস ইয়াত হৈ গল 10y equal to -12 এটা কি হ'ব এটা কি কৰিব লাগিব এই দুটা এলসিএম ন এই দুটা এলসিএম কিমান আছে 2 হ'ব তো এই দুটা সমান বহি 2 ৰে এবাৰ গল তো একে গুটেটো পূৰণ হ'ব তো একে বহি যাব 117 -27y এতিয়া -2 ইয়াত লগ কিমান আছে 1 একে দুবাৰ 2 ৰে কপৰ গল 20y equal to -12 এতিয়া কি কৰিম মই এই 117 টো ইয়াত থাকিলে এতিয়া এই দুটা কিমান হৈ গল 47y দুইটা বিয়োগত আছে যোগ কৰি দিম চিন একে বহি গল এইটো ইয়াত হৰণ হৈছে এপিনে গলে পূৰণ -24 ঠিক আছে এতিয়া কি কৰিব লাগিব এই 47 টো ইয়াত ৰাখিলো y আৰু এপিনে -24 আৰু এপিনে গলে -117 তে দুইটা যোগ কৰি দিম যোগ কৰি মই এপিনে লিখিছো এটা এপিনে লিখিছো এটা কিমান হ'ব এপিনে চাবলে প্ৰথমে ইয়াত লিখিছো এতিয়া গল এই 47y টো ইয়াত যে আছিল এই 47y যোনটো এই 47y টো ইয়াত যে আছে এই 47y টো এটা কি কৰিম এটা এফালে লৈ গুছি যাম এফালে লৈ গুছি গলে কি হ'ব 47y টো এফালে থাকিব তো ইয়াত কি কৰিম মই এতিয়া y টো অকল ৰাখিলো তো ওপৰত এটা যোগ কৰিলে কিমান হয় 141 এই দুটা 24 আৰু 117 যোগ কৰিলে 140 মাইনাসত তাৰ তলত কিমান বহি গল 47 এটা মাইনাস মাইনাস কাটলে এটো কেবাৰ গল 3 বাৰ তো y মান আমি কিমান পাই গলো 3 এতিয়া y মানটো কি কৰিম y মানটো মই এতিয়া 3 নম্বৰত বহাই দিম 3 নম্বৰ সমীকৰণ 3 নম্বৰত বহুৱাই পাম এতিয়া 3 নম্বৰ সমীকৰণ কিমান আছে আমাৰ x equal to 13 minus y by 2 এতিয়া ইয়াত কি হ'ব 13 3 y মান কিমান আছে 3 আৰু তলত হৈ গল 3 আৰু তলত হৈ গল 2 তো ইয়াত কিমান হৈ গল 13 আৰু এপিনে 3 3 গুণ 9 2 তো ইয়াত হৈ গল এটি কিমান ওপৰত 4 তলত 2 আৰু কি হ'ব 2 ৰে এটো 2 বাৰ কাটি গল তো x ৰ মান কিমান পাই গলো আমি 2 তো এটা কো x ৰ মান পালো 2 আৰু y মান আমি কিমান পাইছিলো 3 তো আমি এই দুটা আনসার এটো সমীকৰণ পাই গলো তো এই কোশ্চেনটো দেখি এতে নিশ্চয় বুজি পাইছে আপোনালোকে তো ভালকৈ এবাৰ ঘৰত কৰি চাও তাৰছত যদি নোৱাৰে আকৌ কমেন্ট কৰিব তেতিয়া আকৌ কৈ দিম